নমস্কাৰ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আচলতে এটা লং ভিডিঅ' লৈ আহিছোঁ। সেইদিনা আচলতে এটা বিশেষ কামত গৈছিলোঁ, মানে মোৰ প্ৰথম অভিজ্ঞতা বুলি ক'লেও বেয়া নহয়। আৰু মানে মোৰ লগৰ এজনী মেকআপ শিকিছিলে বহুত দিন আগতে, আৰু তাই তেতিয়াৰ পৰাই মোক কৈ আছিলে যে এটা শ্বুট কৰিব লাগে। কিন্তু তাইৰ ঘৰ যিহেতু দেৰগাঁও আৰু মোৰ ঘৰ বাহনাত, গতিকে আমাৰ মানে সময়ৰ একেবাৰে নিমিলে। তাই আজৰি হ'লে মই আজৰি হ'ব নোৱাৰোঁ, আকৌ মই আজৰি থাকিলে তাই আজৰি নহয়। সেইকাৰণে ফাইনেলি আমাৰ দিনটো যেনিবা কেনেবাকৈ মিলিলেগৈ আৰু এফালে আমি আহি গ'লোঁ। আমি আচলতে ফটোশ্বুটটো কৰিছিলোঁ যোৰহাটত থকা দীপ্তি হোটেলত, আৰু কাপোৰকেইযোৰ মই লৈ গৈছিলোঁ। এফালে তাই সেইকাৰণে চিলেক্ট কৰি আছে কোনযোৰ পিন্ধিম। আৰু আচলতে এইটো মোৰ প্ৰথম অভিজ্ঞতা, কাৰণ মই মেকআপ চেকআপ একেবাৰে নকৰোঁ। আচলতে মিছাকৈ ক'লেনো কি হ'ব, মই মানে নাজানো কৰিব, মানে ভালকৈ কৰিম আকৌ ভালকৈ নিমিলিব, দেখিবলৈ বেয়া লাগিব। সেইকাৰণে মই চিম্পুলকৈ থাকিয়ে ভাল পাওঁ। কিন্তু মানে আৰু কৰিবলৈ ভয় লাগে, কিজানি মেকআপ কৰিলে আকৌ দেখিবলৈ বেয়া লাগে বা, কাৰণ কোনদিন কৰিব নাই হ'লেও আৰু ভগৱানকে চিন্তি মুখখন তাইক চঞ্চাই দিছোঁ যে যি কৰ মাত্ৰ দেখিবলৈ যাতে বেয়া নালাগে। আৰু এইফালে মই বহি ল'লোঁ, তাই এইফালে চববোৰ যোগাযোগ কৰি আছে। আৰু অলপমান পাছতে আমাৰ বাইদেউ পূৰা লাগি গ'ল। প্ৰথমতেতো মই নিজকে দেখি ভয় খাইছিলোঁ যে মোৰ এয়া মানে কি হ'বলৈ গৈ আছে, কিন্তু যেতিয়া একেবাৰে কমপ্লিট হ'ল লুকটো, তেতিয়াহে ভাল লাগিছে মনটো, আৰু মই নিজকে ভালেই দেখিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আচলতে ভিডিঅ'টো মই কিছুমান মিনিট থকাৰ কাৰণে শ্বুট কৰিছিলোঁ আৰু কিছুমান লং ভিডিঅ'ৰ কাৰণে, সেইকাৰণে মানে খেলিমেলি হৈ গ'ল পিকচাৰটো। আৰু আচলতে মই মানে ভিডিঅ' কৰোঁতেই খেলিমেলি হ'ল, মই পাহৰি থাকোঁ যে মই মিনি ভ্লগৰ কাৰণে শ্বুট কৰিছোঁ নে লং ভিডিঅ'ৰ কাৰণে শ্বুট কৰিছোঁ। আৰু সেইদিনা আচলতে আমাৰ দুজনীক তাই মেকআপ কৰিছিলে, সেইকাৰণে অকণমান টাইমটো মেনেজ কৰোঁতে প্ৰব্লেম হৈ গ'ল। আৰু লাষ্টত গৈ মানে মোৰ হেয়াৰ ষ্টাইলটো মই নিজে কৰিলোঁগৈ। হেয়াৰ ষ্টাইলনো কি আৰু এনেই অকণমানকৈ কিবা খোপা এটা বান্ধি থৈ দিলোঁ। আচলতে ষ্টাৰ্ট কৰোঁতেই বৰ দেৰি হৈ গ'ল, কাৰণ সেইদিনা যিটো ছানডে আছিলে, সেইকাৰণে আকৌ ফুল চুলবোৰ তাহাঁতি বিচাৰি আনিছে ক'ৰবাৰ পৰা, সেইকাৰণে অকণমান টাইমৰ মেনেজ কৰোঁতে প্ৰব্লেম হৈ গ'ল। আৰু মেকআপৰ মাজতে আমি ভাতটো খাই ল'লোঁ, কাৰণ ৰাতিপুৱা যিটো ঘৰৰ পৰা সোনকালে ওলাইছিলোঁ, সেইকাৰণে বহুত বেছি ভোক লাগিলে। পিছে মেকআপ কৰি হ'ল, কিন্তু মোৰ ফাইনেল লুকটোৰ লগত মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। উপায় নাই, মই পাছত ফটোকে বাৰু এড কৰি দিম। অৱশ্যে ফটোবোৰ বাৰু মই অলৰেডি আপলোড কৰিছোঁৱেই। মই দুযোৰ কাপোৰ চেঞ্জ কৰিছিলোঁ। ফাৰ্ষ্টযোৰত মই একো ভিডিঅ' চিডিঅ' নকৰিলোঁ, আৰু ফটোৱে আছে যি আছে। আৰু এইযোৰ হৈছে ছেকেণ্ড কাপোৰযোৰ, এইযোৰতে অকণমান ভিডিঅ' টাই কৰি থৈছিলে, সেইকাৰণে সেইখনকে এড কৰি দিছোঁ। ফটো মাৰিনো বাৰু কোনে বেয়া পায়, মই ফটো মাৰি বহুত বেছি ভাল পাওঁ। কিন্তু মেইন কথাটো হ'ল যে প'জ দিব নাজানো, আৰু সেইকাৰণে এফালে মোৰ সেইদিনা মানে তেনেকৈ প'জ একো দিব নোৱাৰিলোঁ। আৰু অৱশ্যে মানুহ থাকিলেতো আৰু বেছি দিগদাৰ হয়, মানে লাজ লাগে। পিছে একো নাই, দিনটো ভালেই লাগিলে। আৰু তাহাঁতৰ মই ID কেইটা মেনশ্যন কৰি দিম, আপোনালোকে যদি বিচাৰে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু এইফালে এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট, আৰু এইফালে হৈছে ফটো মাৰি দিয়া দাদাজন। বাৰু আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই। নামনিৰে ধুমুহা মোৰ মনতে বলিছে।